কাৰ্বি আংলং জিলাত পৰিষদৰ প্ৰথম কাৰ্যবাহী সদস্য প্ৰয়াত খৰচিং তেৰাঙৰ ৬৬ সংখ্যক মৃত্যু বাৰ্ষিকী দিৱস উদযাপন। ৰুকাছেন মহাবিদ্যালয় খেলপথাৰ নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়মৰ অভিযোগ তীব্ৰ প্ৰতিবাদ বকলীয়াঘাট ছাত্ৰ সন্থাৰ। পশ্চিম কাৰ্বি আংলঙত লোমাৰ ৰচিদ বিজেপি কিষাণ মৰ্চাৰ সভা। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰগজ্যোতি শৰ্মা। এতিয়া পাইছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। ২৮ নৱেম্বৰ বৰ্তমান কাৰ্বি আংলং জিলা পৰিষদ আৰু সংযুক্ত মিকিৰ পাহাৰ জিলা আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদৰ প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী সদস্য প্ৰয়াত খৰচিং তেৰাঙৰ ৬৬ সংখ্যক মৃত্যু বাৰ্ষিকী দিৱস। ভিন্ন ধৰ্মৰ প্ৰাৰ্থনাৰে কাৰ্বিসকলৰ কবিতাৰে জীপাল হ'ল পৰিষদৰ প্ৰথম কাৰ্যবাহী সদস্যৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠান। প্ৰথমগৰাকী মুখ্য কাৰ্যবাহী সদস্য খৰচিং তেৰাঙৰ ৬৪তম মৃত্যু বাৰ্ষিকী উদযাপন দিৱস প্ৰয়াত খৰচিং তেৰাঙৰ স্মাৰক উদ্যানত প্ৰয়াত মুখ্য কাৰ্যবাহী সদস্যৰ প্ৰতিমূৰ্তিত পুষ্পমালাৰে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে CM তুলিৰাম ৰংহাঙে। তাৰ পিছতে প্ৰয়াত নেতাগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি সৰ্বধৰ্ম প্ৰাৰ্থনা কৰা হয়। তাৰ পিছত প্ৰয়াত নেতাগৰাকীৰ স্মাৰক চমু ভাষণ আগবঢ়াই ক্ৰমে CM তুলিৰাম ৰংহাং, EM অমৰ সিং টিছো, EM ৰতন তেৰণ প্ৰমুখ বিশিষ্ট শাসকীয় নেতাসকলে। ইয়াৰ পিছতে প্ৰয়াত খৰচিং তেৰাঙৰ সোঁৱৰণত কবিতা পাঠ অনুষ্ঠান হয়। বিশিষ্ট কবিসকলৰ শ্ৰদ্ধাঞ্জলিমূলক স্বৰচিত কবিতা পাঠেৰে প্ৰয়াত নেতা তথা আধুনিক কাৰ্বি আংলঙৰ স্ৰষ্টা খৰচিং তেৰাঙৰ ৬৬ সংখ্যক মৃত্যু বাৰ্ষিকী অনুষ্ঠান জীপাল আৰু পবিত্ৰ হৈ উঠে। ডেথ এনিভাৰ্চাৰী আমি প্ৰত্যেক বছৰে কাৰ্বি আংলং কাউন্সিলৰ তৰফৰ পৰা ইয়াতে খুব ভালকৈ মানে পবিত্ৰতাৰে ইয়াতে পালন কৰা হয়। কাৰণ তেখেত প্ৰথম CM আছিল আৰু ফাৰ্ষ্ট MLC আছিল, ২ বছৰ MLC তেখেতে কাৰ্বি আংলং কাউন্সিলৰ পৰা। আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্ট ক্ৰিয়েশ্যন যিটো আছিল সেইটো তেওঁ মেইন পাৰ্ট প্লে কৰিছিল। কাৰ্বি আদৰবাৰ সেইটো ফৰ্ম কৰিছিল আৰু এইটোৱে লিড লৈছিল। গতিকে তেওঁলোকৰ সপোন আছিল ধৰক কাৰ্বি লোকসকল অলপ পিছপৰা দুখীয়া মানুহ, গতিকে তেওঁলোকৰ কেনেকৈ আপলিফমেণ্টটো হয় সেইটোৰ কাৰণে তেওঁলোকৰ সেইটো সপোন আছিল। গতিকে আমি আজি সেই যিটো তেওঁৰ সপোন, আজি আমি ইয়াতে তেখেতক স্মৰণ কৰিছোঁ, ঠিক আছে, কিন্তু তেখেতৰ যিটো সপোন সেই সপোনটো ৰূপায়ণ কৰাৰ কাৰণে মানে সপোনটো ৰিয়েলাইজ কৰাৰ কাৰণে আমি চবেই চেষ্টা কৰিব লাগে। সৰ্বসাধাৰণৰ দুখ দুৰ্গতিবিলাক গুচোৱাৰ কাৰণে আমাৰ যাতে কাৰ্বি আংলংখন উন্নতি হয়, ৰাস্তা ঘাট ভাল হয়, আমি চবেই চেষ্টা কৰিব লাগে। আৰু বৰ্তমান কাউন্সিলে বহুত চেষ্টা কৰি আছে আৰু হৈছেও বহুত উন্নতি। আমাৰ আজু ককা 66 ইয়াৰ্ছ তেওঁৰ ডেথ এনিভাৰ্চাৰী পালন কৰা হৈছে। আৰু এই পালন কৰাত আমাৰ আজি কাউন্সিলৰ আটাইতকৈ প্ৰেমিক পাব্লিক প্ৰেমিক আমাৰ CM ছাৰ আৰু তেওঁলোকৰ টীম যে যথেষ্ট কাম তেওঁলোকে কৰি আছে। মই ভাবোঁ যে আমাৰ ককাত যি ভাবি গৈছে তেওঁৰ মতে একেবাৰে নোৱাৰিলে মানে লাহে লাহেকৈ বস্তুটো সেই ছিষ্টেমতে গৈ আছে। আৰু মই ভাবোঁ যে তেওঁলোকৰ যোনটো সপোন অথনি আমাৰ CM ছাৰো কৈ গৈছে যে আৰ্টিকল 244ও তেওঁলোকৰ টাইমৰ পৰা খুজি অহা হৈছে, কিন্তু তেওঁলোকৰ টাইমত নোৱাৰিলে, ডিষ্ট্ৰিক্টটো পালে, কিন্তু এতিয়া 244টো আমাৰ এই নতুন যুৱকেইটা নিশ্চয় ছাকচেছ কৰাব বুলি মোৰ আশা আছিলে। ষ্টেফান টেনৰ ৰিপৰ্ট, কাপ নিউজ। কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ একমাত্ৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ৰুকাছেন মহাবিদ্যালয় খেলপথাৰ নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়মৰ অভিযোগ। 50 লক্ষ টকাৰে নিৰ্মাণ কৰিব লগা খেলপথাৰত প্ৰায় 1 লাখ মান টকা ব্যয় কৰি নিৰ্মাণৰ দায়িত্ব সামৰাৰ বাবে তৎপৰ হৈ উঠিছে অধিক মুনাফা পিয়াহী ঠিকাদাৰ।
অভিযোগ অনুসৰি কামৰ সৈতে জড়িত ঠিকাদাৰগৰাকীয়ে নিম্ন মানৰ কাম কৰি ধন আত্মসাৎ কৰাৰ বাবে কৰিছে পৰিকল্পনা। তদুপৰি উন্নয়নৰ নামত 1 লাখতকৈ কম খৰচ কৰি খেলপথাৰ কাষৰ পৰা মাটি তুলি সৃষ্টি কৰিছে খাল আৰু পুখুৰী। পৰিতাপৰ বিষয়টো হ'ল যে মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীক কাম সম্পূৰ্ণ কৰা প্ৰমাণ পত্ৰ বিচাৰি কাৰ্বি আংলং সাহিত্য পৰিষদৰ সদস্য এগৰাকীয়ে হেঁচা প্ৰদান কৰাৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত ক্ষুণ্ণ হৈ পৰিছে বকলিয়াঘাট আঞ্চলিক ছাত্ৰ সন্থাই। সেয়েহে শনিবাৰে মহাবিদ্যালয়খনৰ খেলপথাৰত উপস্থিত হৈ দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা বিজেপি চৰকাৰ মুৰ্দাবাদ, খেলপথাৰ নিৰ্মাণ সৈতে জড়িত ঠিকাদাৰক বৰখাস্ত কৰক, জয়াই অসম ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বকলিয়াঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে। এই দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে কাৰ্বি আংলং সাহিত্য পৰিষদে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। জুন মাহতে বকলিয়াঘাটৰ যি একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ৰুকাচন মহাবিদ্যালয়ৰ খেলপথাৰখন উন্নয়নৰ বাবে 50 লক্ষ টকা আবণ্টন দিছিলে, কিন্তু অতি পৰিতাপৰ বিষয় ঠিকাদাৰে কোনো কাম নকৰাকৈ খেলপথাৰখনৰ কাষতে পুখুৰী সৃষ্টি কৰি ইয়াৰ পৰা কিছু মাটি উঠাই পেলাই অধ্যক্ষ মহোদয়ৰ পৰা সম্পূৰ্ণ হোৱা প্ৰমাণ পত্ৰ ল'ব বিচাৰিছে। আমি বকলিয়াঘাট আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু দুৰ্ভাগ্যজনক কথা যে এই ক্ষেত্ৰত কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ এজন MSc অধ্যক্ষ মহোদয়ক হেঁচা প্ৰয়োগ কৰিছে যে কাম সম্পূৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ দিব লাগে বুলি। আমি বকলিয়াঘাট আঞ্চলিক ছাত্ৰ সন্থাই আজি ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ পৰাই আমি অৱগত কৰিব বিচাৰোঁ যে বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে অতি শীঘ্ৰে কোনো দুৰ্নীতি নোহোৱাকৈ এই উচ্চ শিক্ষানুষ্ঠানখনৰ খেলপথাৰখন অতি শীঘ্ৰে নিৰ্মাণ কৰিব লাগে। পশ্চিম কাৰ্বি আংলং জিলাৰ 3 নং চিনথং পৰিষদ সমষ্টিৰ অন্তৰ্গত লুমা ৰচিত দেওবাৰে অনুষ্ঠিত হৈ যায় বিজেপি কিষাণ মৰ্চাৰ প্ৰথমটো কাৰ্যনিৰ্বাহক সভা। পুৱা ভাগত বিজেপি কিষাণ মৰ্চাৰ সভাপতি ৰবিনচন টিছৰ সৌজন্যত দলীয় পতাকা উত্তোলনেৰে আৰম্ভ হয় কিষাণ মৰ্চাৰ সভা উত্তোলন কাৰ্যসূচীৰ পিছতে সভাপতি ৰবিনচন টিছৰ পৌৰোহিত্যত কিষাণ মৰ্চাৰ প্ৰথমটো কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। বিজেপিক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত কিষাণ মৰ্চাৰ তৰফৰ পৰা কেনেকৈ ভাল অৰিহণা তথা সহযোগ কৰা যায় তাক সভাত আলোচনা বিলোচনা কৰে কিষাণ মৰ্চাৰ সমূহ কৰ্মকৰ্তাৰ উপস্থিতিত। আনফালে এই সভাখনত বিদেশী অধ্যক্ষ খৰসিং সেনাৰে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও কিষাণ মৰ্চা জিলা কমিটিৰ উপসভাপতি দৰসিং হানছে, বিজেপি যুৱ মৰ্চাৰ চেমছন ৰংফাৰ প্ৰমুখ দলীয় বিশিষ্ট নেতাসকল উপস্থিত থাকে। বঠাটলাংছৰ পৰা জাছনিংৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে বাণিজ্যিক বিৰতিৰ। She is strong enough to stand alone and brave enough to answer every question. She always walked like she deserved to be the right where she is. She dresses like she expressed through her choice. She crowned like a princess of the region. It's time for you to be where you should be and get your direct entry to Miss Assam 2021. Miss Karbi Anglong 2020 Mega Audition, 13 December 2020. For registration, log on to www.mrandmisskarbianglong.com. Mr., Miss and Kids Karbi Anglong events are also happening for the very first time. For more information, contact 8638902207. Miss Karbi Anglong 2020, presented by Kajirong Hangpi Memorial Talent Hunt Society. Sponsored by Copley Family Restaurant, Jubuhu Sport Launch, Atur Advertising, Dreams Character, Nitya Jyoti Opticals, co-powered by Sparks The Ultimate Fire, Tokjir Cinema Production, and Meet and Eat Family Restaurant. Miss Karbi Anglong 2020, only on Kat Television's network.
Momentu neke nangle tu mehemta kumat ne bang phua bang phi so that lo protangte ajo phirlo doai daro ki lika sik sak dokok titima non pen ke nangle tum thang ta matha nangle lo Alon Medical Store ladak nangle tum longji 24/7 mati ajo nar lo stami doai long ponik po Lasi humri ikta Difu Medical College athengno Karbi Anglong kicheng C24/7 Medical Store Salon Medical Store. Visit the store now. Any occasion na nang litong lang sa tamiladak adjat hairstyle nang litong giklen sining hangling ta long ponji kadu ka vita Clark Beauty Parlor long bang pen nang litong ning ke hangaling hairstyles dami long ponji program hod na ni birthday hod na ni biya hod hairstyle Clark Beauty Unisex Salon, the beauty that gives you style. Available services are like health spa, threading, manicure, pedicure, facial, etc. All type of makeup and spa. For more info, visit near Center Bank ATM near Iron Bridge, Karbi, Bay Road, Karbi Anglong, Difu. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত সাধাৰণ লোকৰ বাবে অবিচাৰ্য কিন্তু এশভাগেই সত্য হয় আমি দেখুৱাব বিচাৰিছোঁ নিজৰ প্ৰতি অগাধ বিশ্বাস থকা নিয়তিৰ চৰম দুখক প্ৰত্যাহ্বান জনোৱা এজন যুৱকৰ কাহিনী শাৰীৰিকভাৱে অক্ষম অথচ এজন কৰ্মত যুৱক দুখন ভৰিৰে বৈ উলিয়াব পাৰে ধাৰি চাহক আমাৰ কাট নিজৰ সাংবাদিকৰ এটা অনন্য প্ৰতিবেদন এই যুৱকজনৰ নাম উইলছন সেনাৰ হামেৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ নিলগত অৱস্থিত ৰংছে গাঁৱৰ 20 বছৰীয়া যুৱক উইলছন সেনাৰ অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃ মাতৃৰ প্ৰথমটো সন্তান মণিৰাম সেনাৰ আৰু চিকা তেৰণপীৰ পুত্ৰ এইজন যুৱক জন্মৰ পৰা অক্ষম শৰীৰ কিন্তু দুখন ভৰিৰে বাঁহৰ ধাৰি বনোৱাৰ এই দৃশ্য দেখিলে মনত এবাৰো খিয়াল নাহিব এই কথা যুৱক উইলছনে অক্ষম শৰীৰে জয় কৰিবলৈ সক্ষম হৈছে পৰিস্থিতিক আত্মসংস্থাপনৰ বাবে কৰ্ম যোগাৰ কৰিব নোৱাৰা আৰু সাধাৰণ শিক্ষিত যুৱক যুৱতীৰ বাবে উইলছনৰ জ্বলন্ত নিদৰ্শন সহজ উপাৰ্জনেৰে টকা ঘটি দুদিনতে ধনী হোৱা অলিক সপোন দেখা তথা কথিত আধুনিক শিক্ষিত যুৱক যুৱতীৰ বাবে উইলছনে বুজাই দিছে কৰ্মৰ মৰ্যাদা উল্লেখ্য যে দুখন কৰ্মত ভৰিৰ অধিকাৰী মনৰ অদ্ভুত শক্তিৰ অধিকাৰী উইলছনে কিন্তু হাত দুখনেৰে ভাত মুঠি খাবলৈ কেতিয়াও সক্ষম হোৱা নাই আজিও মাকে উইলছনক ভাত খুৱাব লাগে তৎসত্ত্বেও মনত অসীম বলৰ অধিকাৰী উইলছনে ধাৰি বৈ দৰিদ্ৰ পৰিয়ালটোক অৰ্থ উপাৰ্জনৰ কামত সহযোগ কৰে আনহাতে এই অৱস্থাটো চৰকাৰে আজি কোপতি পৰিয়ালটোক কোনো চৰকাৰী সহায় আগবঢ়োৱা নাই যি কি নহওক ঈশ্বৰে তেওঁক অসীম মানসিক শক্তি প্ৰদান কৰক কাট নিউজ গোষ্ঠীৰ তৰফৰ পৰা এয়ে শুভ কামনা উইলছনলৈ Kenga de ante nang lajin mithang la tarki bubu adengkan du uluma ningkan du po kang ho do ko ningkan po de ani si pen ko an tak un ka
epak de tangte nangli non laso kibubom klem bom lo antela kecu kijun kadu ko vi ke kumalo nang pin ke Này khi phi lo hadi oi ante chinglu chingthi barpi barsu kadu ko ta mi thang lok luma non son hong ha phong ru ke do nang la ke ningkan kan waktu maha api hek pen la puma bihek pen bihek pen sih gitu reng reng lo bon tuan lo selang red lo reng ak lo apran nam bang son pen tangte lanon la son methang kachoklem kachodam ke cheng ke komandu lom pen lo ma juding ulum là mà thang tar chubumir ke ningkan phobak su lang bo am si dola bihek pen tek thelo kong long boy sih gitu kan tela ko so atar ki bu long pok son se ka charli dun long pop lo than ra than thei jin su me ke là bang long lang du nó mất thek ra ya me thang হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ এতিয়াও তাহানি পৰাধীন ভাৰতৰ অধিবাসী হৈ আছে নীলিপ পৰিষদ সমষ্টিৰ অন্তৰ্গত চাৰিখুটি বৰলাংছ আৰলংৱতী আৰু বৰপুং এলেকাৰ নিবাসীৰ অন্যান্য সা সুবিধাৰ কথা নকলোৱে বা যাতায়াতৰ বাবে এটা ভাল পথৰ অভাৱ নৈ পাৰ হ'বলৈ নাই এখনো ভাল দলং হয় উন্নয়নৰ মহাশূন্য বুলিবই পাৰি চাৰিখুটি বৰলাংছ আৰলংৱতী বৰপুং অঞ্চলত বাৰিষা পাহাৰীয়া খৰচোতা নৈ পাৰ হ'বলৈ নাই এখনো দলং চৰকাৰে আহৰি তথা আগ্ৰহ নাই ৰাইজৰ অহা যোৱাৰ বাবে এখন ভাল দলং এখন নিৰ্মাণৰ ব্যৱস্থা কৰি দিবলৈ ভৰ বাৰিষা নেৰনেপৰা বৰষুণৰ বাবে ভয়ংকৰ ৰূপ ধাৰণ কৰা খৰচোতা নৈখন অঞ্চলটোৰ ৰাইজে পাৰ কৰিবলৈ বাধ্য হয় বাহৰ চৈ যিকোনো সময়ত মৃত্যুৰ আশংকা লৈ প্ৰয়োজনত বহিস্থানৰ সৈতে যোগাযোগৰ ব্যৱস্থা অঞ্চলটোৰ ৰাইজৰ বাবে এয়ে শেষ ব্যৱস্থা কি পুৰুষ কি মহিলা কি কিশোৰ কিশোৰী কি যুৱক অথবা যুৱতী খৰচোতা নৈখন পাৰ হ'বলৈ বাৰিষা কালত এটাই সম্বল বাহৰ চৈ দলঙৰ অভাৱ ভাল পথৰ অভাৱ স্কুল চিকিৎসালয় এইখন ৰাইজৰ বাবে সপোন আৰু কল্পনাৰ বাহিৰত নীলিপ পৰিষদৰ জনপ্ৰতিনিধি এই বিষয়ে একো গম নাপায় নেকি মংগলিং ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ